আমার ডিজে সিজে নিয়া কার্যসূচী চলি আছে বর্তমান জগাতো পারছি না নেই খেলা মানে ডিজে জুত আহিবালা ইটা আৰু আৰু আমাৰ ইলেক্ট্ৰিক দাই কৰি আছে কানেকশ্যন ফিটিং কৰা হৈছে না নাই এই হৈ আছে অলপ বাকী দে কলকান কৰিব লাগে টিম চিম আহিছে আৰু খন্তেক সময়ৰ পিছতে আমাৰ খেলা আৰম্ভ হ'ব ডিজে যে বাজম চাইডক ভিডিঅ'টো খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ কাৰণে আমি কেইগৰাকীমান বিশিষ্ট ব্যক্তিক আমি নিমন্ত্ৰণ জনাইছোঁ লগে লগে তেখেতে আজিৰ এই তৃতীয় বাৰ্ষিক খেল উন্মোচন কৰিবলৈ মই অনুৰোধ জনাইছোঁ ক্রিকেট ক্লাবর তৃতীয় বার্ষিক খেল প্রতিযোগিতার আজি শুভ উদ্বোধনী বঢ়িয়া গাইস আজি আমাৰ মঞ্জিত মানে কি মানে ডিজে নেকি ডিজে ডিজে সোণা সোণা পিন্ধি দেখো কেম্পা দেখো একদম নিউ লুক নেকি Yes. এনেকা চল কিবা এটা কৰিছো কি কৰিছো আমি এতিয়া আমি এতিয়া মানে খেলা চলি আছে আমাৰ এমচিচি ৰেডিঅ' খেলা পাতিছো ক্ৰিকেট প্ৰতিযোগিতা উদ্বোধন চাইডক খেলাখন দেখাব আপোনালোকক এটা কাৰণে খেলা আছে ওৱান ষ্টাৰ আৰু সৰু বেটা জাৰুৱালা নিশ্চয় চাফা কৰি দিব দছৰ থাকিলে আৰু এটা খেল আৰম্ভ কৰো খেলা আৰম্ভ কৰি দিয়া खेल शुरू करते हैं तो 3 दिन पूर्वे चली থকা খেলখনৰ আজি ফাইনেল মেচখন আহিছে কি ক'ব আপুনি এই চলি থকা খেলখনৰ অন্তিম খেলখন আমি অনুষ্ঠিত কৰিছো অন্তিম খেলখনত প্ৰৱেশ কৰিছে ডিসিসি বনাম মেজিক নাইট ডিসিসি টছত জিকি বেটিং কৰাৰ সিদ্ধান্ত লৈছে উন্নত মানৰ খেল প্ৰদৰ্শনেৰে সৈতে খেলুৱৈসকলৰ মনোক বিকাশ আৰু উন্নতিৰ পথত আগবাঢ়ি যাবলৈ মই বিনম্ৰতাৰে সৈতে অনুৰোধ জনালোঁ ধন্যবাদ बहुत बढ़िया स्विच डीजे कृष्णा मतलेसर बाजा अंदर शॉट वापा के द्वारा और ये उठा के मारा है पूरे एकदम दिल पर के नीचे बॉल गिरा उठा के मारा एकदम बाउंड्री के बाहर और ये आउट हो गए नीटू आया क्रीज पर डीजे कृष्णा मतलेसर बाजा डीजे कृष्णा मतलेसर शानदार चक्रा नीतू के द्वारा और ये शानदार शॉट नीतू के द्वारा
Sorry out. Under bowling. Orkha Chitra under bowling. DCC দুয়োটা দলে খুব ভাল প্ৰদৰ্শন কৰিছে আৰু ইয়াত জয়লাভ কৰিবলৈ সক্ষম হৈছে ঠিক নাই আৰু তেওঁলোকক আমি বিশেষভাৱে উষ্মাজনক জনাইছো আৰু বিজিত দল আমাৰ DCC-কো আমি তেওঁলোকৰ খেলৰ বাবে আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছো আৰু এতিয়া আমি বঁটা বিতৰণি হ'বলৈ আহিছো উন্নতমানৰ খেল প্ৰদৰ্শনৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো অভিনন্দন জ্ঞাপন কৰিছো আৰু ফলক আমি দিদিকে ভাৱে পুৰস্কৃত কৰিব ওলাইছো ফলক আমি এটা জোৰদাৰ হাততালি আমাৰ সম্পাদক হাতৰা সামান্য এটা পুৰস্কাৰ গ্ৰহণ কৰিব হলো কেনে লাগছি চাপ হলো আৰু কি হইতা খেলা চেলা শেষ 15 শেষ আৰু 15,000 টাকা আমি পালো 30,000 টাকা জিকাটো পালা আৰু এইটো আমি আমাৰ টিমৰ পৰা দিয়ক এৰি দিয়ক